প্ৰথমে সকলোলৈকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাইজ। আৰু যিহেতু থাৰ্ড গ্ৰেডৰ এক্সাম দিয়া দিনাখন বহুত বেছি বৰষুণত তিতিলোঁ, গতিকে গা বেয়া হ'ল, সেইকাৰণে ভিডিঅ' দিয়া নাই। মঙলবাৰৰ দিনাখন ইয়াৰ ৰাতিপুৱাই হনুমান মন্দিৰলৈ গ'লোঁ, সদায়ে গৈ থাকোঁ মঙলবাৰে। আৰু এয়া শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাইজ। শেৱালি মোৰ বহুত বেছি প্ৰিয়। কালি মহালয়া, কিন্তু ভিডিঅ' দিবলৈ নহ'লে, গতিকে মহালয়াৰ শেহতীয়া শুভেচ্ছা জনালোঁ। আৰু মা দুৰ্গাই যাতে সকলোকে আশীষ প্ৰদান কৰে সেইটোৱে কামনা কৰিছোঁ। এয়া ৰিউ, মোৰ দাদাৰ ছোৱালী। অকণমান তাইক নল'লে ৰাতিপুৱা মনটো ভালেই নালাগে। আৰু সেয়া টুক দেখিছেনে, সি মই ৰিউক লৈ থাকিলে ওচৰত থাকেই। আৰু সেইধৰণে ৰাতিপুৱাটো গ'ল। তাৰপিছত ভাবিলোঁ যিহেতু গান্ধী জয়ন্তী, মাহঁতৰো আজি অফিচ বন্ধ, গতিকে অকণমান থলুৱা কিবা এটা বনাওঁ। সেয়েহে গৈ নিজে কচু বিচাৰি আনি কাটি মেলি একদম ৰেডি কৰিলোঁ। ঔটেঙা ঘৰৰে, বেঙেনা, অকণমান দালি তিয়াই ল'লোঁ। ঔটেঙাখিনি অলপ থেতেলিয়াই লৈছোঁ যাতে ৰসখিনি ধুনীয়াকৈ ওলাই যায়, নহ'লে কচুৱে বৰষুণ দি থাকিলে খজুৱাই যায়। আৰু এয়া ঘৰৰে জিকা, শেৱালি আৰু টেঙামৰা পাত। আজি মুঠতে থলুৱা এসাঁজ বনাম আৰু থালি প্ৰস্তুত কৰি দেখাই থাকিবলৈ